নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ এছাম জিকেৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আহক আমি এতিয়া সেই প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ডক্টৰেট কোন আছিল? উত্তৰ হৈছে মৰিদুল ইছলাম বৰা। দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া আইন বিষয়ত ডক্টৰেট কোন আছিল? উত্তৰ হৈছে ডক্টৰ জগদীশ মেধি। তৃতীয় নম্বৰ প্ৰশ্নটো হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? উত্তৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ। চতুৰ্থ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ হৈছে শৰৎ কুমাৰ দত্ত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া বুৰঞ্জীৰ লিখক কোন? উত্তৰ হৈছে হলিৰাম ফুকন। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ হৈছে গোপীনাথ বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে গোপীনাথ বৰদলৈ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰ হৈছে বিষ্ণুৰাম মেধি। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হৈছে ফখৰুদ্দিন আলি আহমেদ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি কোন আছিল? উত্তৰ হৈছে হলিৰাম ডেকা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, ভকতিৰ চাৰিসুঁতি কি? উত্তৰ হৈছে ভকতিৰ চাৰিসুঁতি হ'ল নাম, দেৱ, গুৰু আৰু ভকত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? উত্তৰ হৈছে ভক্তি ৰত্নাকৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, উত্তৰাখণ্ড ৰামায়ণ ৰচনা কোনে কৰিছিল? উত্তৰ হৈছে শংকৰদেৱে। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ দুখনৰ নাম কি? উত্তৰ হৈছে কীৰ্তন আৰু গুণমালা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, কীৰ্তন কেইটা খণ্ডৰ সমষ্টি? উত্তৰ হৈছে ২৭টা খণ্ডৰ সমষ্টি। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ গুণমালা কি চন্দত ৰচিত? উত্তৰ হৈছে কুসুমমালা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটকখনৰ নাম কি? উত্তৰ হৈছে ৰুক্মিণী হৰণ। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ? উত্তৰ হৈছে ৩ প্ৰকাৰৰ। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে, ৩ প্ৰকাৰৰ ভটিমা কি কি? উত্তৰ হৈছে নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে, কেলিগোপাল নাটৰ মূল কি? উত্তৰ হৈছে ভাগৱত পুৰাণৰ ৰাস পঞ্চাধ্যায়। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে, পত্নীপ্ৰসাদ নাটকখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰ হৈছে বেলগুৰিত। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা কিমান? উত্তৰ হৈছে ৬খন। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ অংকীয়া নাট কেইখনৰ নাম কি কি? উত্তৰ হৈছে পত্নীপ্ৰসাদ, কালিয়াদমন, কেলিগোপাল, ৰুক্মিণী হৰণ, ৰামবিজয় আৰু পাৰিজাত হৰণ। ইয়াৰে একেবাৰে শেষৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ শেষৰখন নাটকৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকৰ কাৰণে এৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু এই প্ৰশ্নটোৰ উত্তৰটোনো কি হয়। ধন্যবাদ।